গুড মৰ্নিং বন্ধুসকল। আজি আপোনালোকৰ ওচৰত আকৌ একবাৰ উপস্থিত হৈছোঁ আমাৰ কণ ভাইটিহঁতৰ লগত। আপোনালোকৰ আগৰ ভিডিঅ'টো কৈ থৈ দিছোঁ এই ল'ৰাসকলৰ ফিটনেছৰ কাৰণে। আজি মই দিবৰ কাৰণে চেষ্টা কৰিম অবডোমেন এক্সাৰচাইজ দে আমাৰ পেটৰ চাৰ্বিটো কি হিচাপে কম কৰিব পাৰোঁ। টোপনি ধৰিছে নেকি? টোপনি ধৰিছে? গতিকে মই অলপকৈ বেছি জোৰকৈ দিব নোৱাৰোঁ, কিয়নো ইহঁতে অলপমান বয়সত সৰুৱে আছে, কিন্তু বয়সতকৈ ওজন বেছি আছে। সেইকাৰণে লাহেকৈ ইহঁতৰ ওজনটো কমাই আনিব বিচাৰিছোঁ। এতিয়া প্ৰথম অবডোমেন এক্সাৰচাইজ। আচ্ছা, তোমালোকে হৈ যোৱা পিছৰ পিনে, হৈ যোৱা, ইপিনে যাবা, ইপিনে আগৰ পিনে নল'বা, বা নহ'লে এনেকৈ ঘূৰা, ৰ'বা ইপিনে আহাচোন। হ'ব দিয়া। এইবাৰ ভৰিখন মই যে আগতে অলপ শিকাইছিলোঁ তোমালোকক, এতিয়া ৰাখা হাত, এতিয়া ৰাখা হাত, এতিয়া এখন ভৰি 10 বাৰ উঠোৱা এনেকৈ। 1 উঠাই দিয়া, 2 3 চিধা 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 উঠাই থাকা 10 বাৰ হ'ল না? নাই হোৱা? চিধা উঠা হাত এখন ভৰি। বিভু ঠিক আছে, একদম চিধা কৰি লাহেকৈ উঠাবা, ইমান লাহেকৈ উঠাবা। নেক্সট ভৰিখন বেলেগ ভৰিখন হ'লে একদম টানিও নিব পাৰা। উঠা চিধা চিধা উঠা। এইটো বহুত ভাল। ষ্টপ। এতিয়া খোজাই কিয় আছা? বেয়া কথা নহয়। এবাৰ দুখন ভৰি একেলগে উঠাই আনিবা, চিধা কৰিবা। ডাউন, চিধা কৰি আঁঠুটো উঠা। গতিকে এইটো এক্সাৰচাইজ বহুত ভাল ভিউৱাৰ্ছ। ইয়াতে যিটো পেটত ষ্ট্ৰেছ পৰিছে এইটো টান হৈ যায়, গতিকে পেটৰ চাৰ্বি কমোৱাত বহুত সহায় কৰে। ৰেডি, ষ্টপ। এতিয়া মই কাউণ্ট কৰিম, কিমান ছেকেণ্ড তোমালোকে ভৰিখন ইয়াতে ৰাখিব পাৰা। ঠিক ইয়াতে এনেকৈ। ৰেডি, উঠা ভৰি উঠা, এনেকৈ ৰাখা। ৰেডি, চিধা। 1 ৰাখা, ধৰি ৰাখা। 1 2 3 4 5 ইয়াতে ৰাখিবা, ইয়াতে ধৰি ৰাখা ভৰিখন। এনেকৈ ৰাখা, ইয়াতে ৰাখা। এনেকৈ অলপ সময় ৰাখি ষ্টপ। ৰেডি, মই একেলগে গোটেইকেইটা আনিবা দে। আপ বুলি ক'লে এতিয়া 45 ডিগ্ৰীত ৰাখিবা। 45 ডিগ্ৰী ইমান হয়। ৰেডি, আপ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20. Very good. You are improving. তুমিতো আৰু 20তকৈ 30-40 যাবা এতিয়া। 34। আচ্ছা, তুমি ৰাখি থাকা বাৰু কিমান। বহুত ভাল হৈছে তোমাৰ। একদম সোনকালে মই ইয়াত 6 পেক আনিব লাগিব। ইহঁতৰ পেটকেইটা ডাউন কৰিব লাগিব, তোমালোকৰ 6 পেক আনিব লাগিব। এইটো এক্সাৰচাইজে 6 পেক আনে। এতিয়া হাত ওপৰত নিয়া। এইবাৰ তোমালোকে উঠি আহিবা আগৰ পিনে। ৰেডি, আপ। ইয়াতে অলপ হেৰিত ভৰি আহিব পাৰিবা নে ধৰিব লাগিব? ডাউন, কাম আপ, ৰিচ আপ, একদম আগত আহি যাব লাগে, একদম যিমান পাৰা। যা, মই ছাপৰ্ট কৰিছোঁ। যা, হাত ওপৰত। আপ, ডাউন, আপ, উঠা, জলদি, ডাউন, জলদি কৰা। 10 বাৰ কৰা, 10 বাৰ।
1 2 আচ্ছা 3 4 5 আহা 5 আহা এবার 6 আহা 6 ভেরি গুড হৈ যা এতিয়া কি কৰিব লাগিব ভৰিও উঠাব লাগিব মাথাটোও উঠাব লাগিব ডাঙৰ দৰে নৌকা আছে বুলি হা ৰেডি কেই ছেকেণ্ড পাৰা বুজি পাইছেনে কথাটো শিকাইছিলোঁ মই আগতে মাথাটো দাঙি আনিবা আৰু ভৰিখনো দাঙি আনিবা তোমালোকেও কৰা তোমালোকৰ মই 6 পেক আনিব লাগিব সোনকালে গতিকে ভিউৱাৰ্ছ এইবিলাক হ'ল আমাৰ এই ৱেট ঘটোৱা এক্সাৰচাইজ দিছোঁ বিশেষকৈ ষ্টমাক এক্সাৰচাইজ আমাৰ যিটো চাৰ্বি হয় পেটত বেলি ফেট বুলি কয় সেইটোক আমি কমোৱাৰ এক্সাৰচাইজ দি আছোঁ ৰেডি হাত এনেকৈ আনিবা ৰেডি আপ এনেকৈ থাকা এইটো পজিশ্যনত থাকা মই অলপমান ছাপৰ্ট কৰিছোঁ ধৰিব নালাগে অলপ ছাপৰ্ট কৰিছোঁ ৰাখা মই এৰি দিম লাহে এৰি দিম একদম পেট ক'ৰবাত যাবগৈ আনিব নোৱাৰা বিচাৰি নাপাবা পেটটো একো নাই কি এনেকৈ ৰেডি হাতেকে আনিবা দে মই অলপ ছাপৰ্ট কৰিম হা পাছত ছাপৰ্ট নোহোৱাকৈ কৰিব লাগিব ৰেডি এনেকৈ থাকা ভেৰি গুড 1 মই এৰি দিম লাহে ভেৰি গুড ভিউৱাৰ্ছ ইমান ধুনীয়া এইবিলাক বেলি ফেট ঘটোৱাটো গতিকে আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব আপোনালোকে যদি 15 দিন 20 দিন আপোনালোকে এনেকুৱা এক্সাৰচাইজ কৰে আপোনালোকৰ যিবিলাক অলপমান পেটটো ডিষ্টাৰ্ব দি আছে বুলি ক'লোঁ আৰু বহুতে ডিষ্টাৰ্ব পায় গতিকে অলপমান কষ্ট কৰিলে আপোনালোকৰ বহুত শান্তি পাব বুজিছা ষ্টেণ্ড আপ মই এটা বস্তু দিম এইটো বলটো আনাছে নে সেইটো ক'ব গ'লে এইটো হ'ল মেডিচিন বল আমাৰ যিটো ফুটবল বা বাস্কেটবল বা ভলীবল সেইটো নহয় এইটোক মেডিচিন বল ইয়াৰ ওজন আছে 2 কেজি গতিকে ইয়াৰ দ্বাৰা বহুত এক্সাৰচাইজ কৰিব পাৰি বুজিছা এইটো পেট মালিচ কৰিব দিম এতিয়া পেট কেনেকুৱা মালিচ কৰে সেইটো কৰিব দিম লাহে তুমি পেট শুই যোৱা এতিয়া নাই এইপিনে মুখ কৰা ৰ'বা তোমাৰ পেটটো অলপ হেৰি আছে নহয় তুমি এইটো বেলুনৰ ওপৰত পেটটো ৰাখা লাহেকৈ গোটেই পৰি নাযাবা চিধা হৈ থাকা ভৰিখন চিধা কৰা প্ৰেছাৰটো বল্টত দিবা হে মই তোমালোকক এতিয়া আগতে একবাৰ দেখুৱাই দিওঁ চাওঁ এইটো তেলৰ পেটৰ যিটো আমাৰ চাৰ্বি থাকে সেই পেটৰ চাৰ্বিটোক অলপমান আমাক মেল্ট কৰিব পাৰি এই বলটো ইয়াত থাকিলে মই কেইটামান এক্সাৰচাইজ দেখুৱাই দিম হা পাছত কালি দিম এইটো পেটটো পেলাই দিলোঁ পেটৰ ওপৰত আমাৰ বডিটো দিলোঁ চা বুজিছা দেখিছা আমাৰ ভৰিৰ পজিশ্যন চোৱা হাতৰ পজিশ্যন চোৱা আৰু পেটৰ পজিশ্যনটো কি দিছোঁ বলত দিছোঁ আৰু বলটো আমি পেটৰ ওপৰত ঘূৰাইছোঁ আগৰ পিনে নিছোঁ পিছৰ পিনে নিছোঁ ডাইনা বাঁয়া এই ৰাউণ্ড ঘূৰাইছোঁ গতিকে ইমান ভাল এক্সাৰচাইজ এই বলটো দি ইয়াৰ নামটোৱেই হ'ল মেডিচিন বল অ'কে আৰু এইটো দি আৰু বেলেগ এক্সাৰচাইজ কি কৰিব পাৰি শুই যোৱা এইটো দি বহুত খালী মানুহটো উঠাব নোৱাৰা সেইটো লৈ পেলাই তুমিতো খালী মানুহটো বলে দি উঠা বলে দি উঠা বুজিছা তাৰপিছত এইটো বল ভৰিত লৈ উঠোৱা খালী ভৰি পৰা ৰাখিব নোৱাৰিছিলা এতিয়া কি কৰিবা বলটো ৰাখি থ'বা চা ইমান বল হ'ব লাগিব
তোমালোকেতো খালী ভৰিখন ৰাখিব নোৱাৰা কেনেকৈ ৰাখিছোঁ ইমান পেটটো টান হৈছে হা এইবিলাক হ'ল এক্সাৰচাইজ আৰু এইটোকে মই যেতিয়া তলত ৰাখি দিছিলোঁ এইবাৰ ওপৰত ৰাখি দিম এয়া ওপৰত ৰাখি আৰু এজন মানুহে যদি এনেকৈ অলপমান ঘূৰাই ডাউন কৰি দি বুজিছা আৰু বেছি ভাল আৰু এটা এক্সাৰচাইজ বেলেগকৈ কৰিব পাৰি এইপিনে উঠিয়া দুটা সেই দুটা উঠিয়া ৰ'বা দুটা উঠিয়া অলপমান উঠিয়া জলদি কি ইমান এক্সাৰচাইজ কৰা চলি ইমান ঢিলা হয় নেকি এইপিনে পিছু বলটো লোৱা তুমি বলটো তুলি দিলোঁ ভৰি খোলা ভালকৈ এনেকৈ লোৱা বলটো তলে দি দিয়াচোন তুমি তলে দি বলটো লোৱা নাই মাটি নিদিবা হাতেৰে দিবা তুমি এইবাৰ ওপৰেদি দিয়া ওপৰেদি লোৱা বলটো লোৱা তলে দি দিয়া লোৱা বলটো লোৱা তুমি ওপৰেদি লোৱা অলপ হালি দিবা লোৱা পটাপট লোৱা তাৰপিছত আৰু তুমি এইবাৰ ওপৰেদি দিবা লোৱা এইবাৰ তুমি ওপৰেদি ল'বা এইবাৰ তুমি ওপৰেদি ল'বা মাটিত নেপেলাবা বলটো মাটিত নেপেলাবা চলে যে ল'বা মাটিত পেলাইছা বলটো নেপেলাবা মাটিত এইবাৰ এইটো বলকে এইবাৰ চাইডেদি দিবা লোৱা তুমি এইবাৰ এনেকৈ বলটো এনেকৈ ঘূৰাই দিবা এইপিনে তাৰপিছত বিভুৱে এইপিনে বলটো এইপিনে ল'বা হা নুঘূৰিবা ভৰি নলৰাবা নিজৰ জেগাৰ পৰা হাত খোলা দিয়া এইপিনে দি বলটো লোৱা বল দিয়া সেইপিনে দিয়া এইবাৰ সেইপিনে দিয়া সেইপিনে দিয়া এইবাৰ এইটো চাইডত ঘূৰাবা এবাৰ সেইপিনে দিয়া সেইপিনৰ পৰা দিয়া ভেৰি গুড এইবিলাক হ'ল এইটো হ'ল মেডিচিন ওপৰেদি দিয়া দিয়া ওপৰেদি দিয়া লোৱা তলেদি দিয়া এই মাটিতকৈ পেলাইছা তলেদি দিয়া হাতত দিবা তাৰ হাতত দিবা ফটাফট এইপিনে কিয় চাবা তুমি হাতখন দিবা নাচাবা এই আৰু চাই এইপিনে কিয় চা হ'ব এবাৰ যে মই এক্সাম্পলটো দিছিলোঁ এইটো থৈ যোৱা লাহেকৈ চিধা হৈ যোৱা দিয়া এবাৰ মালিচ কৰা তুমি আগে পিছে আহা ভেৰি গুড আগৰ পিনেও আহা বঢ়িয়া হৈছে নাই আঁঠুটো মাটিত নলগাবা পেটটো মালিচ কৰা গৈছে এইটো আৰু যিবিলাক আমাৰ এইটো চাৰ্বিটো হয় সেইটো মেল্ট কৰি দিয়ে একদম লৰাই দিয়ে ইয়াক দিয়া এবাৰ এইটো লাষ্টত গতিকে প্ৰভুসকল আপোনালোকে চাই লওক আপোনালোকৰ ওচৰত প্ৰমাণ দিছোঁ এইটো হ'ল আপোনালোকৰ যিটো বেলি ফেট বুলি কয় ষ্টমাক গতিকে আপোনালোকে এই আঁঠুটো উঠাই দিয়া আঁঠুটো দিয়া আগে পিছে কৰা বডিটো গতিকে এইবিলাক এক্সাৰচাইজ দিছোঁ মই আগতে কৈছোঁ ইয়াৰ ওজন আছে 15 কেজি বেছি তাৰ 7 কেজি বেছি গতিকে মই 10-15 দিনৰ ভিতৰত মই এইটো ৱেটটো নিজৰ জেগাত আনিব লাগিব গতিকে প্ৰভুসকল যদি আপোনালোকৰ সঁচাকৈয়ে ভিডিঅ'টো ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব জৰুৰ কৰক পাহৰি নাযাব লাইক কৰক আপোনাৰ দুজন ওচৰৰ মানুহৰ লগত শ্বেয়াৰ কৰক আপোনালোকৰ ঘৰত যদি এনেকুৱা প্ৰব্লেম আছে আপোনালোকে ওলাই আহক সিহঁতক এক্সাৰচাইজ কৰক ভিডিঅ'টো চাওক এইটো ছানৰাইজ ফিটনেছ ভিডিঅ' আপোনালোকে অ'পেন কৰক চাওক আৰু আপোনালোকৰ ল'ৰা ছোৱালীক বা নিজকে আপোনালোকে এক্সাৰচাইজটো কৰিব চেষ্টা কৰক গতিকে আপোনালোকৰ লছ নহয় বৰং বহুত লাভ হ'ব গতিকে প্ৰভুসকল মই অনুৰোধ কৰিলোঁ নেপাহৰিব ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ
জয় হিন্দ, জয় আই অসম।